কোকৰাঝাৰ জিলাত এটাও সমষ্টিত BPF দলে নিজিকে চিৰাং জিলাত এটাও সমষ্টিত BPF দলে নিজিকে বুঝাবুজি কথা নাই বিটিআৰত যোনে আহে বিটিআৰত অহাৰ লগে লগে এতিয়া এটা অনুভৱ হয় ইয়াত নাঙলৰ একো প্ৰয়োজন নাই ইয়াত যে ট্ৰেক্টৰহে আছে এইটো চবৰো অনুভৱ হয় আৰু তেখেতে সঁচা কথাই কৈছে এতিয়া নাঙলৰ ইয়াত কোনো টাইম নাই আৰু এতিয়া নাঙল বিদায় ইয়াত ট্ৰেক্টৰৰ মানে এতিয়া ৱেলকাম হৈ আছে ট্ৰেক্টৰৰ আগমন হৈ আছে নাঙল মানে ইয়াৰ পৰা বিদায় লৈ গুচি যাব আগন্তুক দিনত আপোনালোকে কিমানটা ভোট বুলি সিট পাব বুলি ভাবে আমি 30টাতকৈ অধিক সিট পাম ইউপিপিএলৰ চৰকাৰ হ'ব 40টা সমষ্টিত সকলো সমষ্টিত ইউপিপিএলৰ প্ৰচাৰ তুংগত চলি আছে সকলো সমষ্টিত চাইকেল ৰেলী হৈছে পদযাত্ৰা হৈছে ৰাইজৰ লগত ভাৱ বিনিময় হৈছে সকলো জাতি জনগোষ্ঠী ইউপিপিএলত এতিয়া আঁকোৱালি লৈছে একচেপ্ট কৰিছে আৰু সকলো এতিয়া পৰিৱৰ্তন বিচাৰিছে 17 বছৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ এইটো গুচাই পেলাই এটা ভাল শাসন আনাটো চবে বিচাৰিছে আজি হাগ্ৰামা মহিলাৰে নিজে দুৰ্নীতিৰ সদাগৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে তেখেতৰ আমলত কোনো এটা বিভাগত দুৰ্নীতি হোৱাকে নাই কোনো এটা ডিপাৰ্টমেণ্ট এনেকুৱা নাই য'ত দুৰ্নীতি হোৱা নাই কোনো এটা অঞ্চল নাই য'ত নেকি এনেকুৱা ভাল এটা অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰিছে স্কুল কলেজৰ পৰা আদি কৰি অংগনবাদী চেণ্টাৰৰ পৰা আদি কৰি কোনো এটা অনুষ্ঠান ইয়াত ভালমতে চলা নাই সেইকাৰণে ৰাইজে বিচাৰিছে পৰিৱৰ্তন আৰু এইবাৰ পৰিৱৰ্তন আহিব আজি বিজেপিৰ লগত নিৰ্বাচনৰ পিছত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকে আমাৰ একো আলোচনা নাই আমাৰ দলত তেনেকুৱা কোনো আলোচনা হোৱা নাই নিৰ্বাচনৰ পিছত কি হ'ব নিৰ্বাচনৰ আগত কি হ'ব আমাৰ এতিয়া ডিচিশ্যন হৈছে ইউপিপিএলে অকলে আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু ইউপিপিএলে অকলে মানে চৰকাৰ গঠন কৰিবলৈ আমি গৈ আছোঁ BPF দলে কিমানটা সিট বুলি আপুনি ভাবে কিমানটা সিট BPF দলে সিঙ্গল ডিজিট পাব কিমান পাব মই এইটো ক'ব নিবিচাৰোঁ কিন্তু BPF দলে যে সিঙ্গল ডিজিট পাব এইটো চিউৰ হৈ গৈছে কোকৰাঝাৰ জিলাত এটাও সমষ্টিত BPF দলে নিজিকে চিৰাং জিলাত এটাও সমষ্টিত BPF দলে নিজিকে